হাই ফ্ৰেন্ডছ, কি খবৰ? ৰং চেনেলৰ সম্প্ৰচাৰিত হৈ থকা দুবৰি ধাৰাবাহিকখন চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, কিয়নো আজি খণ্ডত দেখিবলৈ পাব যে দুবৰি খবৰ ল'বলৈ ৰিয়া পাৰ্থ দুবৰিহঁতৰ ঘৰলৈ আহিব আৰু ৰিয়া দুবৰি ৰুমলৈ গৈ দুবৰিৰ লগত কথা পাতিব আৰু ৰিয়াক দেখি দুবৰি আচৰিত হ'ব আৰু ৰিয়াই দুবৰিক ক'ব যে তই ইমান আচৰিত হৈছ যে আচলতে আংকুলে তই ভিতৰত আছ বুলি কোৱা শুনি মই সিহঁতক কথা পাতিব দি মই তোৰ ওচৰলৈ গুচি আহিলোঁ। আৰু দুবৰি আচৰিত হৈ ৰিয়াক ক'ব যে মানে পাৰ্থ নেকি বুলি সুধিব আৰু আনফালে নয়নাই ঘটনা ঘটোৱা ল'ৰাকেইজনে চিন্তাত পৰি এজন ল'ৰাই আমি বহুত বিপদত পৰি গ'লোঁ বুলি ক'ব আৰু আনফালে দুবৰি দেউতাকে পাৰ্থৰ লগত কথা পাতিব আৰু পাৰ্থক দেখি দুবৰি দেউতাক খঙত থাকিব আৰু দুবৰিৰ দেউতাকে পাৰ্থক ক'ব যে মানুহক চিনি পাবলৈ বহুত বেছি সময় নালাগে আৰু দুবৰিয়ে দেউতাকক কথাবোৰ ক'বলৈ মানা কৰিব। ফ্ৰেণ্ডছ, আজি সঁচাকৈ দুবৰি ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।